এজন বুদ্ধিমান ব্যক্তিয়ে নিজৰ বুদ্ধিৰ বলত যিকোনো বিপৰীত পৰিস্থিতিতে তেওঁ নিজৰ সমস্যাৰ সমাধান উলিয়াই ল'ব পাৰে। এজন বুদ্ধিমান ব্যক্তিৰ কি বিশেষ গুণ থাকে? বুদ্ধিমত্তা হৈছে এক জটিল আৰু বহুমুখী বৈশিষ্ট্য যি বিভিন্ন ধৰণে প্ৰকাশ পাব পাৰে। মনত ৰখাটো গুৰুত্বপূৰ্ণ যে বুদ্ধিমত্তা বিভিন্ন ৰূপত আহে আৰু ইয়াক কেৱল চিন এটাৰ দ্বাৰা জুখিব নোৱাৰি। কিছুমান সাধাৰণ বৈশিষ্ট্য আছে যিবোৰ প্ৰায়ে বুদ্ধিমান ব্যক্তিৰ সৈতে জড়িত। এজন বুদ্ধিমান ব্যক্তিৰ কি গুণ থাকিব লাগে বা কি বৈশিষ্ট্য থাকিব লাগে অলপমান জানিব চেষ্টা কৰোঁ আহক। কৌতূহল। এজন বুদ্ধিমান ব্যক্তিৰ প্ৰথম বৈশিষ্ট্যটোৱে হৈছে কৌতূহল। বুদ্ধিমান ব্যক্তিৰ স্বাভাৱিক কৌতূহল আৰু জ্ঞানৰ প্ৰতি অতৃপ্ত স্পৃহা থকাৰ প্ৰৱণতা দেখা যায়। তেওঁলোকে নিজৰ চৌপাশৰ জগতখন অন্বেষণ আৰু বুজিবলৈ চেষ্টা কৰে। অহৰহ নতুন তথ্য আৰু অভিজ্ঞতা বিচাৰি থাকে। এজন বুদ্ধিমান ব্যক্তিৰ দ্বিতীয় বৈশিষ্ট্য হৈছে সমালোচনাত্মক চিন্তা। বুদ্ধিমান মানুহৰ বিশ্লেষণাত্মক আৰু সমালোচনাত্মক চিন্তাৰ দক্ষতা শক্তিশালী। বিভিন্ন কোণৰ পৰা সমস্যাসমূহ পৰীক্ষা কৰা, একাধিক দৃষ্টিভংগী বিবেচনা কৰা আৰু সিদ্ধান্তত উপনীত হোৱাৰ আগতে প্ৰমাণৰ মূল্যায়ন কৰাত তেওঁলোক পাকৈত। বুদ্ধিমান ব্যক্তিৰ তৃতীয় বৈশিষ্ট্য হৈছে মুক্ত মন। বুদ্ধিমান ব্যক্তি নতুন ধাৰণা আৰু দৃষ্টিভংগীৰ প্ৰতি মুকলি। তেওঁলোকৰ নিজৰ বিশ্বাসক প্ৰত্যাহ্বান জনোৱাৰ ক্ষমতা থাকে আৰু পৰিৱৰ্তনৰ প্ৰতি কঠোৰ আৰু প্ৰতিৰোধী হোৱাতকৈ নতুন তথ্য বা প্ৰমাণৰ ভিত্তিত নিজৰ চিন্তাধাৰাক খাপ খুৱাই লোৱাৰ ক্ষমতা থাকে। 4 নম্বৰ বৈশিষ্ট্য সমস্যা সমাধানৰ দক্ষতা। বুদ্ধিমান লোকে সমস্যা সমাধানত পাৰদৰ্শিতা দেখুৱায়। আৰ্হি চিনাক্তকৰণ, আপাতদৃষ্টিত সংলগ্ন ধাৰণাসমূহৰ মাজত সংযোগ স্থাপন, প্ৰত্যাহ্বানৰ উদ্ভাৱনীমূলক সমাধান বিচাৰি উলিওৱাৰ দক্ষতা তেওঁলোকৰ থাকে। বুদ্ধিমান ব্যক্তিৰ 5 নম্বৰ বৈশিষ্ট্য হৈছে ভাল স্মৃতিশক্তি। বুদ্ধিমত্তা কেৱল স্মৃতিশক্তিৰ দ্বাৰা নিৰ্ধাৰিত নহ'লেও বুদ্ধিমান ব্যক্তিৰ স্মৃতিশক্তি প্ৰায়ে ভাল। তেওঁলোকে তথ্য ফলপ্ৰসূভাৱে শোষণ আৰু ধৰি ৰাখিব পাৰে, যাৰ ফলত প্ৰয়োজনৰ সময়ত জ্ঞান মনত পেলোৱা আৰু প্ৰয়োগ কৰাটো তেনেই সহজ হৈ পৰে। 6 নম্বৰ বৈশিষ্ট্য হৈছে অভিযোজন ক্ষমতা। বুদ্ধিমান ব্যক্তি নিজৰ চিন্তাধাৰাত খাপ খোৱা আৰু নমনীয়। তেওঁলোকে নতুন পৰিস্থিতিৰ লগত সোনকালে খাপ খাব পাৰে, অভিজ্ঞতাৰ পৰা শিকিব পাৰে আৰু নিজৰ জ্ঞান বিভিন্ন প্ৰসংগত প্ৰয়োগ কৰিব পাৰে। 7 নম্বৰ বৈশিষ্ট্য হৈছে উৎকৃষ্ট যোগাযোগ। বুদ্ধিমান মানুহ প্ৰায়ে দক্ষ যোগাযোগকাৰী হয়। মৌখিক আৰু লিখিতভাৱে তেওঁলোকে নিজৰ চিন্তা আৰু ধাৰণা স্পষ্ট আৰু ফলপ্ৰসূভাৱে প্ৰকাশ কৰিব পাৰে। জটিল ধাৰণাবোৰ আনৰ বুজিব পৰাকৈ প্ৰকাশ কৰিব পৰা ক্ষমতা তেওঁলোকৰ থাকে। 8 নম্বৰ বৈশিষ্ট্য হৈছে আৱেগিক বুদ্ধিমত্তা। বুদ্ধিমত্তা জ্ঞান ক্ষমতাৰ বাহিৰলৈ বিস্তৃত আৰু ইয়াত আৱেগিক বুদ্ধিমত্তাও অন্তৰ্ভুক্ত। বুদ্ধিমান ব্যক্তিসকল প্ৰায়ে আত্মসচেতন আৰু আৱেগিক বুদ্ধিমত্তাৰ উচ্চ মাত্ৰা থাকে, যাৰ ফলত তেওঁলোকে নিজৰ আৱেগ বুজিব আৰু পৰিচালনা কৰিব পাৰে আৰু আনৰ প্ৰতি সহানুভূতিশীল হ'ব পাৰে। 9 নম্বৰ বৈশিষ্ট্য হৈছে অবিৰত শিক্ষণ। বুদ্ধিমান মানুহৰ আজীৱন শিক্ষণৰ স্পৃহা থাকে। ব্যক্তিগত আৰু বৌদ্ধিক বিকাশৰ সুযোগ অহৰহ বিচাৰি নতুন জ্ঞান আৰু দক্ষতা আহৰণৰ বাবে অনুপ্ৰাণিত হয়। আৰু যিকোনো এজন মানুহৰ এই বিশেষ বৈশিষ্ট্যসমূহ থাকিলেই এজন মানুহ বুদ্ধিমান মানুহলৈ পৰিণত হয়। এজন মানুহ অকল জ্ঞান থাকিলে যে বুদ্ধিমান হ'ব তেনেকুৱা কথা নহয়। কাৰণ জ্ঞানৰ সৎব্যৱহাৰ তেতিয়াহে হ'ব যেতিয়া এজন মানুহৰ মনত সৎ বুদ্ধি থাকিব।